প্ৰেৰণা সফলতাৰ আঁৰৰ চালিকা শক্তি। প্ৰেৰণা হৈছে সেই আভ্যন্তৰীণ স্ফুলিংগ যিয়ে ব্যক্তিক কাম কৰিবলৈ, অধ্যৱসায় কৰিবলৈ আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰেৰণা দিয়ে। প্ৰত্যাহ্বান বা বাধা যিয়েই নহওক কিয়, ই হৈছে উচ্চাকাংক্ষা, সৃষ্টিশীলতা আৰু অধ্যৱসায়ক শক্তিশালী কৰা অদৃশ্য ইন্ধন। প্ৰেৰণা অবিহনে অতি প্ৰতিভাৱান ব্যক্তিসকলেও প্ৰতিকূলতাৰ সন্মুখীন হৈ লৰচৰ কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা সাধাৰণ মানুহে অসাধাৰণ কৃতিত্ব অৰ্জন কৰিব পাৰে। ইয়াত আমি প্ৰেৰণাৰ প্ৰকৃতি, ইয়াৰ প্ৰকাৰ, উৎস আৰু ইয়াক বজাই ৰখাৰ ব্যৱহাৰিক কৌশলসমূহ অন্বেষণ কৰিম। প্ৰেৰণাৰ সাৰমৰ্ম। প্ৰেৰণা লেটিন শব্দৰ মুভেৰৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে লৰচৰ কৰা। ইয়াৰ মূলতে প্ৰেৰণা হৈছে যিয়ে আমাক কিবা এটা কৰিবলৈ প্ৰেৰণা দিয়ে। এয়া কেৰিয়াৰৰ লক্ষ্যৰ দিশত কাম কৰাই হওক, নতুন দক্ষতা শিকিব পৰাই হওক বা কেৱল উদ্দেশ্যৰে ৰাতিপুৱা সাৰ পোৱাই হওক, ই গভীৰভাৱে ব্যক্তিগত আৰু ব্যক্তিভেদে বেলেগ বেলেগ। এজন ব্যক্তিক যিটোৱে ড্ৰাইভ কৰে, সেইটোৱে হয়তো আন এজন ব্যক্তিৰ লগত অনুৰণিত নহ'ব পাৰে। প্ৰেৰণাক দুটা প্ৰাথমিক প্ৰকাৰৰ জৰিয়তে বুজিব পাৰি। অন্তৰ্নিহিত প্ৰেৰণা, এইটো মানুহৰ মনৰ ভিতৰৰ পৰাই আহে আৰু ব্যক্তিগত সন্তুষ্টি, কৌতূহল বা কিবা এটা কৰা আনন্দৰ দ্বাৰা পৰিচালিত হয়। উদাহৰণস্বৰূপে, এজন লেখকে গল্প সৃষ্টি কৰিব পাৰে কাৰণ তেওঁলোকে প্ৰক্ৰিয়াটো পূৰ্ণতাপূৰ্ণ বুলি বিবেচনা কৰে, খ্যাতি বা সৌভাগ্যৰ বাবে নহয়। বাহ্যিক প্ৰেৰণা, ইয়াক বাহ্যিক উপহাৰ যেনে ধন, স্বীকৃতি বা শাস্তিৰ ভয়ৰ দ্বাৰা ইন্ধন যোগোৱা হয়। বৃত্তি লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা ছাত্ৰ বা পদোন্নতিৰ বাবে অতিৰিক্ত কাম কৰা কৰ্মচাৰী বাহ্যিকভাৱে অনুপ্ৰাণিত ব্যক্তিৰ উদাহৰণ। দুয়োবিধেই গুৰুত্বপূৰ্ণ, কিন্তু আভ্যন্তৰীণ প্ৰেৰণাই প্ৰায় গভীৰ সন্তুষ্টি আৰু দীৰ্ঘম্যাদী সফলতাৰ সূচনা কৰে, কাৰণ ই মানুহৰ আভ্যন্তৰীণ মূল্যবোধ আৰু আৱেগৰ সৈতে মিল খায়। প্ৰেৰণা কিয় গুৰুত্বপূৰ্ণ? লক্ষ্যত উপনীত হোৱা। প্ৰেৰণাই উদ্দেশ্য আৰু কৰ্মৰ মাজত সেতু হিচাপে কাম কৰে। প্ৰেৰণা নথকা এটা লক্ষ্য সপোন হৈয়েই থাকে। প্ৰেৰণাই ইয়াক বাস্তৱলৈ ৰূপান্তৰিত কৰে। প্ৰত্যাহ্বানৰ ক্ষেত্ৰত স্থিতিস্থাপকতা। জীৱনটো বাধাৰে ভৰি থাকে আৰু অনুপ্ৰাণিত হৈ থকাটোৱে ব্যক্তিক অসুবিধাৰ মাজেৰে আগুৱাই যোৱাত সহায় কৰে। পৰীক্ষাত ফেইল কৰা হওক, চাকৰি হেৰুৱাই পেলোৱাই হওক বা ব্যক্তিগত সংকটৰ সন্মুখীন হোৱাই হওক, অনুপ্ৰাণিত ব্যক্তিসকলে শক্তিশালীভাৱে উভতি অহাৰ পাই বিচাৰি পায়। উৎপাদনশীলতা বৃদ্ধি। প্ৰেৰণাই মনোযোগ, শক্তি আৰু দক্ষতাক পৰিচালিত কৰে। উৎসাহ বা দিশৰ অভাৱত থকা দল বা ব্যক্তিতকৈ প্ৰেৰিত দল বা ব্যক্তি বহুত বেছি উৎপাদনশীল। মানসিক আৰু আৱেগিক সুস্থতা। প্ৰেৰণাই উদ্দেশ্য আৰু পূৰ্ণতাৰ অনুভূতি প্ৰদান কৰে। যেতিয়া মানুহ অনুপ্ৰাণিত হয়, তেতিয়া তেওঁলোকে অধিক সুখী, অধিক নিয়োজিত আৰু কম মানসিক চাপ অনুভৱ কৰে। আনৰ প্ৰতি প্ৰেৰণা। প্ৰেৰণা সংক্ৰামক। এজন অনুপ্ৰাণিত ব্যক্তিয়ে প্ৰায় নিজৰ চৌপাশৰ লোকসকলক অধিক উন্নতিৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰে। প্ৰেৰণাৰ উৎস। এজনৰ পৰিস্থিতি, ব্যক্তিত্ব আৰু লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰেৰণা বিভিন্ন উৎসৰ পৰা আহিব পাৰে। ব্যক্তিগত দৃষ্টিভংগী। নিজৰ ভৱিষ্যতৰ স্পষ্ট দৃষ্টিভংগী এটা শক্তিশালী প্ৰেৰণাদায়ক হ'ব পাৰে। ৫-১০ বছৰৰ পাছত ক'ত থাকিব বিচাৰে সেই কথা জানিলে দিশ আৰু উদ্দেশ্যৰ অনুভৱ হয়। আৱেগ আৰু আগ্ৰহ। আপুনি যিটো ভাল পায় তাৰ পিছত লগাটোৱে স্বাভাৱিকভাৱে আভ্যন্তৰীণ প্ৰেৰণা যোগাই তোলে। শিল্পী, খেলুৱৈ, উদ্যোগীসকলে প্ৰায়ে নিজৰ কলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে লাভৱান হয়। আদৰ্শ। আনক সফলতা লাভ কৰা দেখি ব্যক্তিক তেওঁলোকৰ পদাংক অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰিব পৰা যায় বুলি আদৰ্শই স্পষ্ট প্ৰমাণ দিয়ে। বাহ্যিক পুৰস্কাৰ, বোনাছ, প্ৰশংসা আৰু প্ৰমোচনে বিশেষকৈ প্ৰতিযোগিতামূলক পৰিৱেশত হ্ৰস্বম্যাদী প্ৰেৰণাক আগুৱাই নিব পাৰে। ব্যক্তিগত প্ৰত্যাহ্বান। প্ৰতিকূলতা অতিক্ৰম কৰা বা নিজকে প্ৰমাণ কৰাটো এটা উল্লেখযোগ্য প্ৰেৰণাদায়ক কাৰক হ'ব পাৰে। বহু সফলতাৰ কাহিনীৰ আৰম্ভ হয় এটা প্ৰত্যাহ্বান বা সন্দেহৰ মুহূৰ্তৰ পৰা। সমৰ্থন ব্যৱস্থা। বন্ধু, পৰিয়াল বা গুৰুৰ পৰা পোৱা উৎসাহে প্ৰায়ে আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় ঠেলা প্ৰদান কৰে। প্ৰেৰণাৰ আঁৰৰ বিজ্ঞান। মনোবিজ্ঞানীসকলে প্ৰেৰণা সম্পৰ্কে বহুলভাৱে অধ্যয়ন কৰিছে, যাৰ ফলত মানুহৰ আচৰণৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা কেইবাটাও তত্ত্বৰ সৃষ্টি হৈছে। মাছলৰ প্ৰয়োজনীয়তাৰ স্তৰ। আব্ৰাহাম মাছলে প্ৰস্তাৱ দিছিল যে মৌলিক শাৰীৰিক প্ৰয়োজনীয়তাৰ পৰা আৰম্ভ কৰি নিৰাপত্তা, প্ৰেম আৰু অন্তৰ্গততা, সন্মান আৰু শেষত আত্মবাস্তৱায়নলৈ আগবাঢ়ি যোৱাৰ পৰাই প্ৰেৰণাৰ উদ্ভৱ হয়। আত্মবাস্তৱায়নৰ দৰে উচ্চ প্ৰয়োজনীয়তাসমূহে প্ৰায়ে আভ্যন্তৰীণ প্ৰেৰণাৰে পৰিচালিত হয়। আত্মনিৰ্ণয় তত্ত্ব। আত্মনিৰ্ণয় তত্ত্বই আভ্যন্তৰীণ প্ৰেৰণাক লালন পালন
পালন কৰাত স্বায়ত্ত শাসন, দক্ষতা আৰু সম্পৰ্কীয়তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যেতিয়া মানুহে নিজৰ কাৰ্যৰ ওপৰত নিয়ন্ত্ৰণ অনুভৱ কৰে, নিজৰ কামত ভাল বুলি বিশ্বাস কৰে আৰু অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে, তেতিয়া তেওঁলোক অধিক অনুপ্ৰাণিত হয়। লক্ষ্য নিৰ্ধাৰণ তত্ত্ব: নিৰ্দিষ্ট, জুখিব পৰা, সাধনযোগ্য, প্ৰাসংগিক আৰু সময় নিৰ্ধাৰিত লক্ষ্য নিৰ্ধাৰণ কৰিলে প্ৰেৰণা যথেষ্ট বৃদ্ধি পাব। লক্ষ্যই স্পষ্টতা আৰু সফলতাৰ বাবে ৰোডমেপ প্ৰদান কৰে। ডপামিন সংযোগ: স্নায়ুবিজ্ঞানে প্ৰকাশ কৰিছে যে মগজুৰ স্নায়ু সংবহনকাৰী ডপামিনে প্ৰেৰণাত মূল ভূমিকা পালন কৰে। সৰু সৰু মাইলৰ খুঁটিত উপনীত হ'লে ডপামিনৰ মুক্তিৰ সূচনা হয়, যাৰ ফলত পুৰস্কাৰৰ অনুভৱৰ সৃষ্টি হয় আৰু অধিক প্ৰচেষ্টা উৎসাহিত হয়। প্ৰেৰণা খেতি কৰা আৰু বজাই ৰখা: বিশেষকৈ বিপৰ্যয় বা একাগ্ৰতাৰ সন্মুখীন হ'লে প্ৰেৰণা বজাই ৰখাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। অনুপ্ৰাণিত হৈ থাকিবলৈ ব্যৱহাৰিক কৌশলসমূহ ইয়াত উল্লেখ কৰা আছে। স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক। আপুনি কি লাভ কৰিব বিচাৰে সেইটো সংজ্ঞায়িত কৰক আৰু ইয়াক সৰু সৰু পৰিচালনাযোগ্য পদক্ষেপত বিভক্ত কৰক। প্ৰতিটো সৰু সৰু বিজয়ে গতিশীলতা বৃদ্ধি কৰে। সফলতাৰ কল্পনা কৰক। কল্পনা কৰক যে আপুনি নিজৰ লক্ষ্যত উপনীত হৈছে। দৃশ্যায়নে শেষৰ ফলাফলটোক অধিক স্পষ্ট আৰু প্ৰেৰণাদায়ক অনুভৱ কৰিব পাৰে। এটা ৰুটিন গঢ়ি তোলক। সামঞ্জস্যই প্ৰেৰণা জন্ম দিয়ে। দৈনন্দিন অভ্যাস স্থাপন কৰিলে উৎসাহ কমি গ'লেও অবিৰত অগ্ৰগতি নিশ্চিত হয়। সৰু সৰু জয় উদযাপন কৰক। সৰু সৰু কৃতিত্বৰ বাবে নিজকে স্বীকাৰ কৰক আৰু পুৰস্কৃত কৰক। ইয়াৰ ফলত ইতিবাচক আচৰণ শক্তিশালী হয় আৰু আপোনাক অনুপ্ৰাণিত কৰি ৰাখে। আপোনাৰ কিয়ৰ সৈতে সংযুক্ত হৈ থাকক। আপুনি প্ৰথমতে কিয় আৰম্ভ কৰিছিল সেই বিষয়ে চিন্তা কৰক। আপোনাৰ উদ্দেশ্যৰ সৈতে পুনৰ সংযোগ কৰিলে আপোনাৰ ড্ৰাইভ পুনৰ জ্বলি উঠিব পাৰে। ইতিবাচকতাৰে নিজকে আগুৰি ৰাখক। সহায়কাৰী মানুহ, প্ৰেৰণাদায়ক বিষয়বস্তু বা প্ৰেৰণাদায়ক উদ্ধৃতৰ সৈতে জড়িত হওক। ইতিবাচক পৰিৱেশে প্ৰেৰণাৰ ইন্ধন যোগায়। বিপৰ্যয়ৰ পৰা শিকিব। বিফলতাক ডেড এণ্ড নহয়, উত্থানৰ সুযোগ হিচাপে গণ্য কৰক। প্ৰতিটো বিঘিনিয়ে মূল্যৱান শিক্ষা দিয়ে। ঠিক কৰি যাওক। নতুন লক্ষ্য আৰু অভিজ্ঞতাৰে নিজকে প্ৰত্যাহ্বান জনাওক। বৃদ্ধিয়ে স্থবিৰতা ৰোধ কৰি প্ৰেৰণাক জীয়াই ৰাখে। আত্মযত্নৰ অভ্যাস কৰক। স্থায়ী প্ৰেৰণা লাভৰ বাবে শাৰীৰিক আৰু মানসিক সুস্থতা অতি গুৰুত্বপূৰ্ণ। ব্যায়াম কৰক, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক আৰু ৰিচাৰ্জ কৰিবলৈ বিৰতি লওক। প্ৰেৰণা বিচাৰক। সফলতাৰ কাহিনী পঢ়ক, প্ৰেৰণাদায়ক ভিডিঅ' চাওক আৰু আপোনাৰ লক্ষ্যৰ সৈতে অনুমোদিত পডকাষ্ট শুনক। প্ৰেৰণা হৈছে এক শক্তিশালী শক্তি যিয়ে ব্যক্তিক তেওঁলোকৰ সম্ভাৱনাক লাভ কৰিবলৈ প্ৰেৰণা দিয়ে। আভ্যন্তৰীণ আনন্দই হওক বা বাহ্যিক পুৰস্কাৰৰ দ্বাৰাই হওক, ই ব্যক্তিগত আৰু পেছাদাৰী সফলতা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উৎস বুজি, ব্যৱহাৰিক কৌশলৰ সহায় লৈ আৰু ইয়াক অনুশাসনৰ সৈতে সংযুক্ত কৰি যিকোনো ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক মুকলি কৰি এটা পৰিপূৰ্ণ জীৱন সৃষ্টি কৰিব পাৰে। জিগলাৰৰ ভাষাত মানুহে প্ৰায়ে কয় যে প্ৰেৰণা স্থায়ী নহয়, বাৰু গা ধোৱাও নহয়। এইবাবেই আমি দৈনন্দিন পৰামৰ্শ দিওঁ। অনুপ্ৰাণিত হৈ থাকক আৰু সম্ভাৱনাবোৰ অন্তহীন।